হেল্ল' ফ্ৰেণ্ডছ, MI ডিজিটেল ছাৰ্ভিচলৈ স্বাগতম আপোনালোকক। আপোনালোকে যদি ভাবিছে ভোটাৰ লিষ্ট ডাউনলোড কৰিবলৈ যদিও কৰিব পৰা নাই, তেনেহ'লে এইটো ভিডিঅ' চাব। আপোনালোকে নিশ্চয়কৈ ভোটাৰ লিষ্ট ডাউনলোড কৰা শিকি যাব। চ' দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব। ব্ৰাউজাৰ খোলাৰ পিছত চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব CEO আছাম। এইখিনি লিখি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত প্ৰথম অপশ্যনটো যিটো আহিব, ইয়াতেই ক্লিক কৰিলে হ'ল। অলপমান লোডিং হৈ আছে। এনেকুৱা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচ অহাৰ পিছত ইয়াকে অলপমান স্ক্ৰল কৰি তলতে চাব পাৰিব PDF ইলেক্ট্ৰাল ৰোলছ। ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট ইয়াৰ পৰা বাছি ওলাব। ধুবুৰী হয়, ধুবুৰী চিলেক্ট কৰি আছোঁ। তাৰপিছত আপোনালোকৰ সমষ্টি নামটো ইয়াৰ পৰা বাছি উলিয়াব। এনেকৈ নেক্সটত ইয়াতে পলিং ষ্টেচনৰ নাম, য'ত ভোটদান কৰি থাকে আপোনালোকে, ভোটদান কেন্দ্ৰৰ নাম ইয়াৰ পৰা এই লিষ্টটোৰ পৰা উলিয়াই দিব। তাৰপিছত চাওক, ইয়াতে মাদাৰ ৰোল লিখা আছে। ইয়াতে আপুনি যিকোনো এটা ডাউনলোড কৰিব পাৰে। মাদাৰ ৰোলো কৰিব পাৰে, ছাপ্লিমেণ্ট ৰোলো ডাউনলোড কৰিব পাৰে। চ' আমি মাদাৰ ৰোলে থাকি দিম। আৰু নেক্সটত ইয়াত কেপচা এটা ফিল কৰিব লাগিব। কেপচা ওপৰত এইটো 47+2 কিমান হ'ল, ইয়াতে এইখিনি ইনপুট কৰিলে হ'ল। এইটো 49। তাৰপিছত ইয়াতে ক্লিক কৰিম ভিউ ৰোল। এয়া চাওক, ভোটাৰ লিষ্ট ইয়াতে ভিউ হৈ গৈছে। এই চেণ্টাৰৰ আণ্ডাৰত যিমানকেইটা ভোটাৰ আছে গোটেইকেইখনৰ লিষ্ট আহি গৈছে। ইয়াৰ পিছত আপোনালোকে এইটো অপশ্যন ক্লিক কৰিব। ইয়াতে ব্লাকত যে দেখা পাইছে, ইয়াতে ডাউনলোড, ইয়াতে পৰা ক্লিক কৰিব। তাৰপিছত ইয়াতে এনেকৈ ছেভ মাৰি দিব। বাছ, হৈ গ'ল ডাউনলোড। ভিডিঅ' ভাল লাগিলে লাইক আৰু কমেণ্ট কৰি জনাব। বন্ধুসকলে চোৱাৰ কাৰণে শ্বেয়াৰ কৰিব। আগলৈ আৰু ভাল ভাল ভিডিঅ' চোৱাৰ কাৰণে আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰিব। সকলোকে থকাৰ কাৰণে ধন্যবাদ আপোনালোকক। আজিলৈ ইমানেই।